ইষ্টদেৱ আত্মা প্ৰিয়তম গুৰু শহীদ সুদৰ বন্ধু জন কৃষ্ণে মোৰ গতি মতি কৃষ্ণ ভকতি গতি কৃষ্ণ পাৱেনি মন অন্তকালে হৰি স্মৰে যিটো ভাগ্য তাহাৰ মহিমা কহি কোনে পাৱে অন্ত হে ৰাম যিটো ব্ৰহ্মময় দেখায় জগত যত পাপ পুণ্য সমস তত নিবৰ প্ৰথমে স্মৰণ কৰাতকৈ স্মৰণটো এইকাৰণে বেছি গুৰুত্বপূৰ্ণ কিবা এটা কৰি আহি যেতিয়া শাস্তি পায় শাস্তি থকা নাই আগতে স্মৰণ কৰাৰ পিছত আকৌ ভুল হ'ব পাৰে আকৌ অপৰাধ কৰিব পাৰে আকৌ কিবা টুটি বিচৰি ঘটিব পাৰে কিন্তু শেষবাৰলৈ যেতিয়া স্মৰণ কৰে তাৰ পিছত টুটি বিচৰি ঘটিব নোৱাৰে শেষ আৰু নাই গতিকে শেষটো যদি স্মৰণ কৰিব পাৰে সেইটো বোলে এনেকুৱা ভাগ্য সেইটো ভাগ্য মহিমা বোলে কোনোকৈ অন্তৰ কৰিব নোৱাৰে এইকাৰণে আমাক কীৰ্তন ঘোষাত অজামিল উপাখ্যানত এই কথাটো কৈছে অজামিলে বোলে শেষ সময়ত স্মৰণ কৰিলে কাৰণে তেওঁ গতি পালে হৰিৰ কথা ততৰ ৰতিয়া শ্যাম সদায় মুখতনে ৰয় ৰাম কৃষ্ণ নাম হেৰা বুলিবা পূৰ্ব কিনো কহিলা হামুনি ইটো কথা একো পুৰু সতুনতো শুনি শুনা সাৱধানে আৰু নৃপতিৰ উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈ কুণ্ঠৰ ঈশ্বৰৰ নাম গুণত যিজনে ৰত হৈ থাকে সেইজনে বোলে কি কৰিব কিমানখিনি পাবগৈ কোনেও তাৰ নিৰ্ণয় কৰিব নোৱাৰে আৰু সেইটোৱে আটাইতকৈ ভগৱন্তৰ ডাঙৰ কৃপা কাৰণ যে সেইটো পাব নোৱাৰে পূৰ্বজন্মৰ যাসকলে সাধি আহিছে সেইসকলেহে সেইটো লাভ কৰিব পাৰে অহৰ্নিশে হৰিক স্মৰণ কৰি থাকিব পৰাটো কম ডাঙৰ ভাগ্য নেকি এই ভাগ্যটো লৈ আহিব লাগিব আৰু যাসকলে লৈ আহিছে সেইসকলে চাবলৈ পাব আৰু যাসকলে লৈ অহা নাই সেইসকলে যত্ন কৰি কষ্ট কৰি সেই শাৰীত নিজৰ নামটো লিখি আগবাঢ়ি যাব লাগিব যে এনেকৈ হৰি স্মৰণ কৰিব লাগে হৰি স্মৰণ কৰি থাকিলে মোৰ কামত আহিব এই চিন্তাটো আনিব লাগিব সেইটোৱে হ'ল জ্ঞান এই জ্ঞানখিনি যদি আহে তেতিয়াহ'লে তেওঁ সেই একে গতি লাভ কৰিব পাৰিব হেৰা
মহাধৰ্ম একে নামে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক খ্যাত হে ৰাম পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখ কৰ হে ৰাম স্ত্ৰী বাল্য বৃদ্ধ সমস্ত অধিকাৰ চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ হৰি ৰাম 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 কৃষ্ণ